बनाई देना ना लाइन तो लाइन तो उधर सजी लो অকল নেপালী সম্প্ৰদায় নহয় গোটেই অঞ্চলৰ কাৰণে তেওঁ এটা ইতিহাস কাৰণ 65ৰ তেওঁ BSc গ্ৰেজুৱেট উইথ ডিষ্টিংশ্যন সেই সময়ত বোধহয় আজাদৰ জংঘলে আছিলে সেই সময়ত আহি স্কুল স্থাপন কৰাৰ পৰা আৰম্ভ কৰি আজিলৈকে শিক্ষা দীক্ষাৰ ফালৰ হওক সামাজিক গঠনৰ পৰা হওক গোটেইখিনি তেখেতৰ ঢেৰ অৱদান আছে আৰু গোটেই হাবিবপুৰ অঞ্চল ইয়াত যিমান মানুহ আজি জমা আছে তেওঁৰে শৈক্ষিক দিশৰ ইতিহাস বুলি ক'ব লাগিব তেখেতসকলৰে সৃষ্টি গতিকে নেপালী সাহিত্য সভাত তেওঁ বহু বছৰ আছিলে ঢেৰ কিতাপো লিখিছে ছাৰ আমি অলৰেডি ক'লোৱে গতিকে এটা আজি ইতিহাসৰ শেষ হ'ল বুলি ক'ব লাগিব এটা কথা ক'বলৈ মন যায় আমি যিহেতু পুনৰ্জন্মৰ বিশ্বাস কৰোঁ আৰু এটা সংস্কৃত শ্লোকো আছে পুনৰ্জন্ম ন বিদ্যাতে বুলি আকৌ যাতে আমি জন্ম ল'ব নালাগে মোক্ষ প্ৰাপ্ত কৰিব লাগে কিন্তু মই আজি ভগৱানৰ ওচৰত এটাই আগ্ৰহ কৰোঁ যে ছাৰৰ আত্মাই আকৌ হাবিবপুৰ অঞ্চলতে পুনৰ্জন্ম গ্ৰহণ কৰক আৰু অন্য ৰৈ যোৱা কামবিলাক আৰু কৰাৰ সুবিধা তেখেতে লাভ কৰক বুলি সেইটো মই কামনা কৰিলোঁ আচ্ছা অসম যিটো নেপালী সাহিত্য সভা আছিল তেওঁ সভাপতি যিটো কথা কৈছে তেওঁ এইটো শাখা সাহিত্য সভা আছিল নে নহয় গোটেই ষ্টেট লেভেলৰ সভাপতি ৰাজ্যিক সভাপতি আছিলে